নিজৰ আপোন মানুহৰ লগত এনেদৰে শত্ৰুতা কেনেকৈ কৰিব পাৰিছে? ঘৰখনৰ কাৰণে ইমানখিনি কৰাৰ পাছতো নিশিৰ লগত খুৰীয়ে ইমান বেয়া ব্যৱহাৰ কৰে। খুৰাৰ কিডনেপিঙৰ কেছটোত বাৰ লগত ময়ো জড়িত আছো বুলি মানসে গম পাই সিটো মোক কেতিয়াও ক্ষমা নকৰিব। সি মোক এখন ঘৰৰ পৰা উলিয়াই দিব। কিয় যে মই ইমান ডাঙৰ ভুলটো কৰি পেলালো। সেয়া তই কি কৈছ দাদা? মই যি কৈছো ঠিকেই কৈছো। আজি মই অফিচলৈ যাওঁতে খুৰাক মই নিজ চকুৰে দেখিছো। ক'ত দেখিছিলে খুৰাক? ক'ত আছে মানুহজন? এক্টিং নকৰিবা খুৰী, তুমিতো সকলো জানা। বেয়া নাপাবি, কিন্তু তই এতিয়া বৰ পোহনীয়া ভাটৰটোৰ দৰে হৈছ। ভাইটি, বৌয়ে যি কয় সেইটোকে মানি ল। আৰু তুমি যিবোৰ কৰি আছা অচিৰে ইয়াৰ ফল পাবা। মনত ৰাখিবা, সত্য কেতিয়াও লুকাই নাথাকে। সত্য সূৰ্যৰ দৰে প্ৰতি নিশাৰ পাছত আকৌ উদয় হয়। প্ৰীতম, তই নুবুজিবি ভাইটি, খুৰা খুৰীৰ আচল ৰূপ মইহে দেখিছো। নিশি আৰু বন্দনাক লৈ এওঁলোকৰ মনত কিমান বেয়া ভাৱ সোমাই আছে সেয়া মই নিজ কাণেৰে শুনা পাইছো। নিস্বাৰ্থ পূৰণৰ বাবে ইহঁত যিকোনো পৰ্যায়লৈ যাব পাৰে। দাদাই আচৰিত ধৰণে সলনি হৈ গ'ল। তই যি কৰিছ তাৰ কাৰণে মোৰ তোৰ ওপৰত খং উঠিব লাগিছিল, কিন্তু ওলোটাই তোৰ ওপৰত মোৰ পুতহে উপজিছে। খুৰা খুৰীক এলাগি কৰি তই হাতৰ কোঠাৰ ভৰিত মাৰিছ দাদা। মোৰ কথা মতে উঠা বহা কৰি তই নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছ। দাদাৰ আচলতে হৈছে কি, খুৰা ঘৰত নাই। দাদাই খুৰীক ছাপোৰ্টহে কৰিব লাগে, কিন্তু দাদাই দেখোন খুৰীক বেছি টেনশ্যনে দিছে। বৌয়ে দাদাৰ মনটো আমাৰ প্ৰতি একেবাৰে বেয়া কৰি দিলে, আৰু তাৰ পৰিণতিত ঘৰখনত আজি ইমানবোৰ কাজিয়া পেচাল হৈছে। মোৰ বৰ ভয় ভয় লাগিছে। কাজিয়াবোৰ যদি আৰু বেছি বাঢ়ি যায় তেতিয়া কি হ'ব? ইফালে খুৰাও ঘৰত নাই, আৰু খুৰীৰ আজি ইমান খং উঠিছে। এনেকুৱা খংটো মই কেতিয়াও দেখাই নাছিলো, আৰু খুৰীৰ আজি ইমান খং উঠিছে। আৰু আজি বা বৌয়ে দাদাক নতুনকৈ কি বা কথা লগায়। হে ভগৱান, আমাৰ ঘৰখনত এইবোৰ হৈছে কি? তুমি চকু মেলি চাবা ভগৱান। খুৰীৰ হঠাৎ কি হ'ল আজি? খুৰীৰ এনেকুৱা ৰূপ মই আগতে কেতিয়াও দেখা নাই। মোকতো সৰুৰে পৰা খুৰীয়ে টানকৈ এষাৰো কথা কৈ নাপালে, কিন্তু আজি মোৰ খং নুঠাবা প্ৰীতম। কিমান তললৈ নামিব পাৰা তোমালোক? যিদিনা মই ভালদৰে মাত মাতিম মোৰ সন্মুখত থিয় হবলৈ লাজ পাবা তুমি। সকলোৰে সন্মুখত খুৰীয়ে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিলে? মইতো ভাইটিকে খং কৰিছিলো। আৰে, মোৰ অধিকাৰ আছে তাৰ ওপৰত। তাৰোপৰি
সি আজি মোক কেনেকৈ কথা কৈছিল সেই সকলোখিনি খুৰীয়ে দেখি আছিল। মানে সি মোক বেয়াকৈ ক'লে একো নহয়, তাৰ মন গ'লে সি মোক অপমান কৰিব পাৰে। বিভিন্ন কথাৰে তিৰস্কাৰেৰে মোক থকা সৰকা কৰিব পাৰে, আৰু মই সকলো অপমান সহ্য কৰি মৌন হৈ থাকিব লাগে। কিন্তু কি যুক্তিত মই মৌন হৈ থাকিম? আৰু নিশি, তুমি নেভাবিবা যে ছল চাতুৰি কৰিবলৈ কেৱল তুমিহে জানা। ময়ো তোমাতকে বয়স আৰু অভিজ্ঞতাত বহুত ডাঙৰ, আৰু তুমি যিবোৰ কৰি আছা অচিৰে ইয়াৰ ফল পাবা। নিশিক ইহঁত কোনেও দেখিব নোৱাৰে যে তাইৰ হৈ মই মাত মতাৰ বাবে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। কৰক, তথাপিও মই নিশিকে লগ দিম। মৰা মাছ নহয় মই পানীৰ সোঁতত উটি যাব লাগে। দিয়া মাছ মই সোঁতৰ বিপৰীতে সাঁতুৰিব পৰা সৎ সাহসকণ মোৰ আছে। মানুহজন ক'ত আছে একো খবৰ নাপাওঁ। মনটোত হাজাৰটা অশান্তি লৈ বাহিৰত কিদৰে শান্ত হৈ ঘৰখন চম্ভালিছো একমাত্ৰ মইহে জানো। নেদেখাজনৰ ওপৰত অটুট বিশ্বাস পুহি ৰাখিছো মনত। তাৰ বাহিৰে মোৰ হাতত আজি আৰু একো নাই। মনত ইমান দূৰ অশান্তিৰ পিছত ঘৰখনৰ পৰিস্থিতি আজি ইমান বেয়ালৈ গুচি গৈছে যে মোৰ আজি ধৈৰ্যৰ বাট ছিগি গৈছে। তেখেতে হয়তো এনেকুৱা এটা পৰিস্থিতিৰ উমান বহুত আগতেই পাইছিল। সেয়ে তেখেতে মোক কৈছিল, বহুত সহ্য কৰিলা এতিয়ালৈকে, এনেকৈ সহ্য কৰি থাকিলে নহ'ব। বোৱাৰী হ'লে ভুল কৰি থাকিলে নহ'ব নহয়। যিকোনো প্ৰকাৰে শুধৰাবলৈ চেষ্টা কৰিব লাগিব, আৰু তাৰ বাবে তুমি অলপ কঠোৰ হ'ব লাগিব। তেখেতৰ কথা ৰাখি আজি প্ৰীতমৰ ওপৰত মই কঠোৰ হ'বলৈ বাধ্য হৈছো। ইমান বেয়া পৰিস্থিতিৰ মাজত প্ৰীতমৰ এই কাৰ্যকলাপবোৰে মনত বহুত আঘাত দিছে। বিয়াৰ পাছত ইমান সলনি হৈ গ'ল প্ৰীতম, আচৰিত। এক্টিং নকৰিবা খুৰী, তুমিতো সকলো জানা। আমাক ফচাবলৈ সকলোৱে মিলি তোমালোকে নাটক কৰি আছা। বেয়া নাপাবি, কিন্তু তই এতিয়া বৰ পোহনীয়া ভাতৰটোৰ দৰে হৈছ। ভাইটি, বৌয়ে যি কয় সেইটোকে মানি ল। মানুহৰ লগত সি এনেকুৱা ব্যৱহাৰ কেনেকৈ কৰিব পাৰিলে? সৰুৰে পৰাই দেখি আহিছো প্ৰীতমৰ ভায়েকৰ প্ৰতি কিমান মৰম, দুয়োটাৰে কিমান সমিল মিল, আৰু আজি সেইটো মানুহকে সি কেনেকৈ হাত তুলিব পাৰিছে? প্ৰীতমৰ বিবেক বুদ্ধি সকলো শূন্য হৈ গ'ল নেকি? প্ৰিয়া, কি কৰিছা? কোৱা, কিবা কাম আছিল? নাই, মই মানে এনেই আছিলো। ভাবিলো তোমাৰ লগতে অকণমান সময় কটাও, কাৰণ বিয়াৰ পাছততো তুমি এইখন ঘৰ এৰি গুচিয়ে যাবা। বিয়া? কাৰ বিয়া? কিয়? ভাস্কৰৰ লগত তোমাৰ বিয়া নহ'ব জানো?
মানে আগতে যি হৈ গ'ল সেইবিলাক পাহৰি যোৱা তুমি যাতে আগলৈ তেনেকুৱা ভুল নকৰা সেইবাবেহে তোমাক সকীয়াই দিছিলো পিছে ভাস্কৰৰ লগত মোৰ কোনো আপত্তি নাই সি বৰ ভাল ল'ৰা সেইটো মই জানো আৰু কিবা ক'বা মানে প্ৰিয়া মই জানো মই তোমাৰ লগত বহুত বেয়া কৰিছো কিন্তু যিবোৰ হৈ গ'ল সেইবোৰ কথা আৰু ধৰি নাথাকিবা পাৰিলে মোক মাফ কৰি দিবা আৰু প্লিজ প্ৰিয়া সেইবোৰ কথা মানসক নকবা বাৰু মই তোমালোকক এদিন ফুৰাবলৈ লৈ যাম হ'ব বহুত দূৰলৈকে যাব লাগিব বহুত দূৰলৈ যাম আৰু কোনো প্ৰশ্ন নহব এতিয়া যোৱা কিতাপ আনাগৈ পঢ়িব লাগিব মই পঢ়ো যোৱা তহঁতেই আমাৰ সকলো তহঁতৰ মুখত হাঁহি দেখিলে আমাৰ মন সুখেৰে ভৰি পৰে আশা কৰো এনেকৈয়ে সদায় মৰমৰ মান ৰাখিবি খুৰা ক'ত আছা তুমি তোমাৰ একো খা খবৰ পোৱা নাই এতিয়ালৈ সোনকালে উভতি আহা আমাৰ সকলোৰে বহুত টেনশ্যন হৈছে প্লিজ খুৰা সোনকালে উভতি আহা টকা হেল্ল' কি হ'ল টকা কেতিয়া পাম টকা ৰেডি আছে কালিলৈ পাই যাব আৰু মোক যেতিয়াই তেতিয়াই ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব ঠিক আছে কাইলৈ কেতিয়া ক'ত কেনেকৈ আহিব লাগিব মই জনাম সেইমতে আহি যাব ঠিক আছে হ'ব মানস বিচনাত নাই যে ক'ত গ'ল দুৱাৰখনো খোলা আছেচোন মানস কি হ'ল মানস সেই ৰাতিখন ইয়াত তুমি সকলে ৰৈ আছা যে মনটো একেবাৰে ভাল লগা নাই টোপনি অহা নাছিল সেইকাৰণে ইয়াতে ৰৈ আছো
তোমাৰনো আকৌ মনটো কিয় বেয়া কোৱাচোন? খুৰালৈ বৰকৈ মনত পৰিছে। আজি ইমান দিন হ'ল, ইমান চেষ্টা কৰিও খুৰাৰ একোৱে সন্ধান পোৱা নাই। নিজকে বৰ অসহায় যেন অনুভৱ হৈছে। তুমি নাজানা বন্দনা, খুৰাই কিমান কষ্টৰে আমাক কেনেকৈ ডাঙৰ দীঘল কৰিছিল। মা দেউতাৰ মৃত্যুৰ পিছত আমাৰ বাবে খুৰাই নিজকে পাহৰি গৈছিল। আজি এইজন মানুহ আমাৰ মাজত নাই। কথাবোৰ ভাবি মই বৰ চিন্তাত পৰিছো। সকলো ঠিক হৈ যাব মাধৱ। ধৈৰ্য ধৰা, ইমান চিন্তা নকৰিবা। ব'লা এতিয়া ভিতৰলৈ ব'লা। বহুত ৰাতি হৈছে, মই আছো নহয়।